ইয়াত পশ্চিম কাৰ্বি আংলং জিলাৰ যি উপায়ুক্ত কাৰ্যালয়ত আচলতে ইয়াত APHLC যি আঞ্চলিক ৰাজনৈতিক দলে আজি ইয়াত মেমৰিয়েণ্ডাম আহি যি দি থৈ গৈছে আচলতে উপায়ুক্ত মহোদয়ে আমাৰ আগত তেওঁ বক্তব্য দাঙি ধৰিবলৈ আচলতে তেওঁ ৰাজি হোৱা নাই অৰ্থাৎ তেওঁ হয়তো ভয় আশংকা কৰিছে তেওঁ হাই অথৰিটিৰ পৰা তেওঁ অনুমতি ল'ব লাগিব বুলি কৈছে কিন্তু মই সেই কথাটো নোকোৱাৰ আগতে এতিয়া মই আচলতে আমাৰ মাজত উপস্থিত আছে ইয়াত APHLCৰ যি কেন্দ্ৰীয় সমিতিৰ সভাপতি J.I কাথাৰ ডাঙৰীয়া মোৰ সৈতে উপস্থিত আছে আৰু তেওঁৰ পৰা মই জানিব বিচাৰিম যে আচলতে যোৱাকালি যি বৰ্বৰভাৱে আচলতে পুলিচ প্ৰশাসনে জনসাধাৰণক যি অত্যাচাৰ কৰিছে আৰু আপোনালোকে যি পিছফুলি আপোনালোকে যি প্ৰতিবাদ কৰোঁতে আপোনালোকক যি অত্যাচাৰ চলোৱা হৈছে এই সন্দৰ্ভত আপুনি কি ক'ব ডাঙৰীয়া এই সঁচাকৈ এইটো অত্যাচাৰ হৈছে কাৰণ ডিষ্ট্ৰিক্টটো একেবাৰে পিচফুল ক'তো কিবা ভাবিবলৈ টেনশ্যন ভাবিবলৈ ইয়াত একো নাই সেইকাৰণে আমি পাৰ্মিশ্যনো লোৱা কথা নহয় কাৰণ পিচফুল যেতিয়া তেওঁলোকে 144 CRPCও দিয়া নাই প্ৰমুলগেট কৰা নাই সেইকাৰণে পাৰ্মিশ্যনটো লোৱা নাই আৰু লোৱা কথা নাই সেইকাৰণে আমি প্ৰচেশ্যনটো কৰিছোঁ আমাৰ প্ৰচেশ্যন ৰেলীবিলাকতো এডুকেশ্যনেল আচলতে এতিয়া DC নিজেই কৈছে যে ইয়াত মানুহবিলাক একেবাৰে একো নাজানে এতিয়া DCও মোক সুধিছে যে বংগসেনাটো কি বস্তু বোলে এতিয়াও এখেতো নাজানে কিন্তু এতিয়া আমাৰ ভয় কৰিবলগীয়া কথা হৈছে যে উডেন ব্ৰিজ কাঠৰ দলংবোৰ বোলে জ্বলাই দিব আমাৰ APHLCয়ে বোলে APHLC তেলেহৰ আৰু তাত কাঠৰ দলং 3টামান আছে সেইবিলাক বোলে জ্বলাব APHLC এইটো আকৌ কৈছে যে ইয়াত DC অফিচত আমি ঘেৰাও কৰিব আমি ঘেৰাও কৰিবলৈ প্লানো নাই আৰু কাঠৰ দলং নহয় যি বস্তু হ'লেও গভৰ্ণমেণ্ট চৰকাৰী বস্তু বা প্ৰাইভেট বস্তু হ'লেও আমি একো ধ্বংস কৰিবলৈ ডেমেজ কৰিবলৈ আমাৰ মনত একেবাৰে সেইটো উঠা কথাই নুঠে এইটো নুঠে এইটো ৰেকৰ্ড নাই আমাৰ লগত আৰু নকৰোঁ আমি এইটো সেইকাৰণে এইটো যিটো কৰিলে সেই ইনফৰ্মেশ্যনটো পুলিচক যে দিলে DCক দিলে এইটো ভালকৈ ইনভেষ্টিগেট কৰিব লাগে বুলি মই DCকো কৈছোঁ আৰু সেই ইনভেষ্টিগেট কৰিলে ৰিজাল্টটো কি হৈছে কি পাইছে সেইটো আমাক জনাই দিব লাগে কাৰণ আমাৰ ভয় আছে যে আমাৰ নামটো লৈ পেলাই বংগসেনা আৰু কিবা দুষ্কৃতিকাৰীসকলে বেয়া কাম কৰিব পাৰে মানুহক মাৰিব পাৰে বা মাৰ্ডাৰো কৰিব পাৰে ঠিক নাই কাৰণ সেই কেইদিনমান আগত 26ত মোকো খেদিছিলে নহয় এইটো পুলিচ বুলি কৈছে কিন্তু পুলিচটো নহয় এইবিলাক এইটো গাড়ীও নম্বৰ নাই গাড়ীটো নম্বৰ আছে UP পৰা আনিছে এইটো UP 14 DJ 9626 গাড়ী নম্বৰটো আৰু এইটো ইণ্টাৰনেটত আমি চালোঁ সেই গাড়ীটোক বোলে মালিক নাই এইটো কেনেকুৱা কথা নহয় জানো যদি মালিক নাই নম্বৰো নাই ৰেজিষ্ট্ৰেশ্যনো কিবা ফাঁকি আছে তেতিয়াহ'লে পুলিচসকলে কিয় ব্যৱহাৰ কৰিছে মই ভাবোঁ এইটো পুলিচে ব্যৱহাৰ কৰা নাই বংগসেনাই ব্যৱহাৰ কৰিছে সেইটোহে আমি বংগসেনাই এইটো ভিতৰে যিটো কৰিছে সেইটো আমাৰ ভয় কৰা হৈছে এইটো আৰু DC পুলিচকো আমি অনুৰোধ জনাইছোঁ তেওঁলোকে কেয়াৰফুল সাৱধানভাৱে তেওঁলোকক চাব লাগে হয় এইখিনিতে মই আপোনাক সুধিব বিচাৰিম আচলতে একে সময়তে পশ্চিম কাৰ্বি আংলঙত অকল APHLC ৰাজনৈতিক দলে ইয়াত কাৰ্যসূচী গ্ৰহণ কৰি থকা নাই ভাৰতীয় জনতা পাৰ্টি আমি দেখিবলৈ পোৱা গৈছে যে যুৱ মৰ্চাসকলে বিভিন্ন ঠাইত তেওঁলোকেও সভা তেওঁলোকে আয়োজন কৰিছে তেওঁলোকৰ ক্ষেত্ৰত কিন্তু জিলা প্ৰশাসন বা পুলিচ প্ৰশাসনে একো পদক্ষেপ গ্ৰহণ কৰা নাই কিন্তু আপোনালোকৰ ক্ষেত্ৰত তেওঁলোকে এনেকুৱা বৰ্বৰভাৱে অত্যাচাৰ কৰাৰ বিষয়ে আপুনি কি ক'ব বিচাৰিব সেইটো এটা পাৰ্চিয়েলিটি হৈছে কাৰণ বিজেপি বুলি সেইটো বিজেপিটো নেশ্যনেল পাৰ্টি তাত নেশ্যনেল নন ট্ৰাইবেলসকলৰ ইণ্টাৰেষ্টতে সেইটো তাত কাম কৰে সেইকাৰণে সেইটোতো পাৰ্মিশ্যনো নালাগে তেওঁলোকে কৰি আছে মিটিং চিটিং চব কৰি আছে কিন্তু আমাক APHLCক একো দিয়া নাই কাৰণ আমি ট্ৰাইবেল পাৰ্টি এইটো ট্ৰাইবেলসকলৰ কাৰণে আমি কৰিছোঁ এইটো সেইকাৰণে বেয়া চকুৰে গভৰ্ণমেণ্টে আমাক চাইছে এইটো ঠিক হোৱা নাই এইটো SC and ST Atrocities Prevention Act 1989 এইটো ভাঙিছে গভৰ্ণমেণ্টে
হয় আৰু শেষত আপোনাক সুধিব বিচাৰিম যে আচলতে আজি আপোনালোকে যি সমদল আচলতে গণ সমদল আপোনালোকে তাৰ পৰা আহিব লাগিছিলে আজি কিন্তু দেখিবলৈ পোৱা গৈছে যে আপোনালোকে ইয়াত কেইবাগৰাকী APHLC ৰাজনৈতিক নেতাসকলেহে আপোনালোকে ইয়াত উপায়ুক্ত কাৰ্যালয়ত আহি আপোনালোকে মেমৰিয়াণ্ডামটো ছাবমিট কৰিবলগীয়া হৈছে আজি আপোনালোকে দৈনন্দিন যিভাৱে 21 তাৰিখৰ পৰা আপোনালোকে কাৰ্যসূচী গ্ৰহণ কৰি থকা আমি দেখিবলৈ পাইছোঁ কিন্তু আজি অলপ বেলেগ ধৰণৰ আপোনালোকে কাৰ্যসূচী গ্ৰহণ কৰাটো আমি দেখিবলৈ পাইছোঁ আৰু এই সন্দৰ্ভত আপুনি কি ক'ব আজি আপোনালোকে ইয়াত আহিবলগীয়া আছে আচলতে গণসমদল ভাৱেহে আপোনালোকে অহা কথা আছিলে কিন্তু গণসমদল অহা নাই আপোনালোকে কেইবাগৰাকী নেতাহে আহিছে কি ক'ব এইটো এইটো ডিচিয়ে মোক কৈছে যে পুলিচে বোলে এইটো পাৰ্মিশ্যন দিব নালাগে বুলি ক'লে ডিচিটো দিবলৈ ইচ্ছা আছিলে কিন্তু পুলিচে দিব নালাগে বুলি কৈছে এতিয়া পুলিচে যোৱাকালি আমাৰ কাৰ্বিসকলক ট্ৰাইবেলসকলক এইটোৰে মাৰিছে এনেকুৱা ধৰণৰ লাঠি এনেকুৱা ধৰণৰ লাঠিটো আচলতে পুলিচে নলয় এইটো নলয় এইটো পুলিচৰ লাঠি নহয় এইটো বংগসেনাসকলৰ লাঠি এইটো আৰু বংগসেনাসকলে পুলিচৰ ইউনিফৰ্ম লৈ পেলাই কৰিছে এতিয়া যিটো আমি ইয়াত সমদলেৰে পিছফুলি ইয়াত আহি পেলাই মেমৰেণ্ডাম কৰা কথা আমি ইচ্ছা কৰিছোঁ ঘেৰাও নহয় মেমৰেণ্ডাম কৰিব দিবলৈ কিন্তু আমাক এইটো কৰিব নিদিলে এইটো এ পাৰ্ট অফ এট্ৰচিটিজ এগেইনষ্ট ট্ৰাইবেল পিপুল এইটো 19 এট্ৰচিটিজ এক্টতে এইটো পৰিছে কাৰ্বি আংলং সাহিত্য ৰাইজৰ সন্দৰ্ভত আপুনি কি ক'ব কাৰ্বি আংলং সাহিত্যটো এইটো সাহিত্য নহয় কাৰ্বি আংলংসকল আংলং কিন্তু মানুহটো যিটো কাৰ্বি আংলং কাউন্সিল চলাইছে এইটো বংগসেনাসকলেহে চলাইছে তাত বংগসেনাসকলৰ ইচ্ছামতেহে চব কৰিছে তাত এইটো আমাৰ ট্ৰাইবেলসকলৰ কাৰণে একো কৰা নাই সেইকাৰণে আপোনালোকে দেখিছে যে মই সদায় কৈ থাকোঁ 6 মাহমান আগতে 1345 টিচাৰ্ছ এপইণ্ট কৰিছিল তাৰ ভিতৰত কাৰ্বি আৰু ট্ৰাইবেল মানুহ মাত্ৰ 62 মাত্ৰ 62 1283 টো নন ট্ৰাইবেল নহয় সেইবিলাক ক'ৰবাৰ পৰা আনিছে এইটো আৰু এইটো আমাৰ টিচাৰ বোলে সেইবিলাকে আৰু তেওঁলোকে গাঁৱলৈ যাব নেকি নাযায় তেওঁলোকে নাযায় কাৰণ তেওঁলোকে গাঁৱলৈ মানে ইমান ইণ্টেৰিয়ৰ এৰিয়া কাৰ্বি আংলঙত তেওঁলোকে কেতিয়াও গৈ পেলাই এইটো টিচিংটো কেতিয়াও নকৰে আমাৰ ষ্টুডেণ্টবিলাক বেছিকৈ এইটো লোকচান হৈছে আৰু ভাবি লওকচোন এজন টিচাৰক 40,000 পাৰ মান্থ চেলাৰী দিয়া হয় দৰমহা দিয়া হয় তেতিয়াহ'লে আপুনি হিচাপ কৰক যে 1283 হ'লে তেওঁলোকে ট্ৰাইবেল ৱেলফেয়াৰৰ টকা নন ট্ৰাইবেল নোহোৱাবিলাককে 5,02,000 পাৰ মান্থ খৰচ কৰে আৰু ট্ৰাইবেলসকলৰ কাৰণে 62 ট্ৰাইবেলটো মাত্ৰ এইটো 62 কাৰণে অনলি 24,08,000 খৰচ কৰা হয় পাৰ মান্থ তেতিয়াহ'লে কেনেকৈ আমাৰ ট্ৰাইবেলবিলাক কেনেকৈ কি কয় উন্নতি কেনেকৈ কৰিব সেইকাৰণে আমাৰ আপোনালোকে গৈ পেলাই চাব ঘৰবিলাক চব মাট প্লাষ্টাৰ ঘৰ নহয় জানো মাট প্লাষ্টাৰ এনেকুৱা ঘৰটো প্লেইন ডিষ্ট্ৰিক্টত মেঘালয় নাগালেণ্ড মিজোৰামটো কেতিয়াও নেদেখিব এনেকুৱা ঘৰটো কিন্তু সেইটোকে আমাৰ ষ্টেণ্ডাৰ্ড ঘৰ আমাৰ APHLC লিডাৰসকলৰ ঘৰো তেনেকুৱা আমাৰ উপায় নাই কাৰণ আমাৰ টকাটো নন ট্ৰাইবেলসকলে চব খাই পেলাইছে কাউন্সিলে নন ট্ৰাইবেলসকলৰ কাৰণেহে বেছিকৈ চায় আমাক নাচায় সেইকাৰণে এনেকুৱা হৈছে আপুনি চেলাৰীৰ কথা আপুনি উল্লেখ কৰোঁতে আৰু এটা কথা মই একদম শেষৰ লাষ্ট কুৱেশ্যন মোৰ সেইটো ৰিচেণ্টলি যিটো বাজেট ছেজন বহিছে কাৰ্বি আংলং অট'নমাছ কাউন্সিল ইয়াত দুৰ্ভাগ্যজনকভাৱে ভেঞ্চাৰ স্কুলৰ যিবিলাক শিক্ষক শিক্ষয়িত্ৰীসকলৰ কাৰণে ইয়াত কোনো ধৰণৰ বাজেট লোৱা হোৱা নাই কি ক'ব আমাৰ বাজেট লোৱা নাই এইটো তেওঁলোকে আমাক উন্নতি কৰিবলৈ একেবাৰে ইচ্ছা নাই এইটোৱে কথা আৰু এটা শেষত আমি ক'ব খোজোঁ ইষ্ট কাৰ্বি আংলঙত ইষ্ট বুলি নকয় কাৰ্বি আংলং বুলি কয় কিন্তু আচলতে ইষ্ট কাৰ্বি আংলং তাত একো নোহোৱাকৈ তাতো একো অশান্তি কথা তাত একেবাৰে নাই তাততো আকৌ 144 CRPC প্ৰমুলগেট কৰিছে এইটো আমাক মাত্ৰ ট্ৰাইবেলসকলক ডিষ্টাৰ্ব কৰিবলৈ কাৰণেহে কৰিছে আমাক আমি শিক্ষা দি থাকোঁ কাৰ্বিসকলক ট্ৰাইবেলসকলক সেই শিক্ষা দিয়াটো বন্ধ কৰিবলৈ কাৰণে গভৰ্ণমেণ্টে কৰিছে সেইটো আমি অনুৰোধ জনাইছোঁ গভৰ্ণমেণ্টক ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন অফ ইষ্ট কাৰ্বি আংলং যে এই 144 CRPC টো অৰ্ডাৰটো ইষ্ট কাৰ্বি আংলঙৰ পৰা উঠাই ল'ব লাগে ইমিডিয়েটলি
হয় ধন্যবাদ জনাইছোঁ আচলতে আজি আমি পশ্চিম কাৰ্বি আংলং জিলাৰ যি উপায়ুক্ত কাৰ্যালয়ত আহি আমি আচলতে APHLC তেওঁলোকে ইয়াত তেওঁলোকে স্মাৰক পত্ৰ প্ৰদান কৰিবলৈ আহিছিলে আচলতে আজি ইয়াত আমি আহি তেওঁলোকৰ পৰা যি স্মাৰক পত্ৰ প্ৰদান কৰোঁতে আমিও যিসকল সাংবাদিক আছিলে সাংবাদিকসকলেও প্ৰৱেশ কৰিছিলে কিন্তু সাংবাদিকসকলে যেতিয়া উপায়ুক্ত বাইদেউগৰাকীক যেতিয়া আমি বাইট ল'বলৈ আমি চেষ্টা কৰিছিলোঁ তেওঁ কৈছে যে তেওঁলোকে হাই অথৰিটিৰ পৰা তেওঁ পাৰ্মিশ্যন লোৱা নাই তেওঁ প্ৰট'কল আছে বুলি তেওঁ মত প্ৰকাশ কৰিছে আচলতে জিলা প্ৰশাসনৰ এখন জিলাৰ অভিভাৱক হিচাপে তেওঁ এই ক্ষেত্ৰত APHLCৰ যি গণসমদল হৈছিলে আৰু যি 54জনকৈ ব্যক্তিক যি এৰেষ্ট কৰা হৈছিলে এই সন্দৰ্ভত তেওঁ একো বক্তব্য দাঙি ধৰা নাই এইটো এতিয়া ডাঙৰ মানে প্ৰশ্নবোধক হৈছে যে বাইদেউগৰাকীয়ে কিয় আচলতে এই সন্দৰ্ভত তেওঁ নীৰৱভাৱে আছে তেওঁ কিয় বাইট দিয়া নাই সেয়া আমি পৰৱৰ্তী সময়ত আমি এই সন্দৰ্ভত বিতংভাৱে আমি জানিবলৈ চেষ্টা কৰিম